নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসম এনি ব্লগ চেনেলত। আজি আপোনালোকক জনাবলৈ ওলাইছোঁ আপোনাৰ মোবাইলত PF একাউণ্টৰ কিমান টকা জমা হৈছে আৰু কেনেকৈ চেক কৰিব। তাৰ আগতে আপোনালোকক জনাব বিচাৰোঁ, আপোনালোকক অনুৰোধ কৰোঁ, প্লিজ যেতিয়া আপুনি ভিডিঅ'টো চাই থাকিব তাৰ নিচেই কাষতে অলপ তলত আপোনাৰ এটা সাবস্ক্ৰাইব বটন দেখা পাব ৰঙাকৈ, সেই বটনত ক্লিক কৰিব আৰু তাৰপিছত এটা ঘণ্টি আপোনাৰ দেখা পাব, সেই ঘণ্টিটোত ক্লিক কৰিব যাতে আমাৰ নেক্সট যিবিলাক ভিডিঅ' আহে সেইবিলাক আপোনালোকৰ তাতে আপডেট আহি থাকিব। ধন্যবাদ। এতিয়া আমি আহোঁ মেইন কথালৈ। আমাৰ যিটো আপোনাৰ PF একাউণ্ট হয়, PF একাউণ্টটো আপুনি যিটো আপোনাৰ পইচা হয়, পইচাটো যদি আপুনি চাব বিচাৰে, প্ৰথমতে আমি ক্ৰম ব্ৰাউজাৰত যাম। ব্ৰাউজাৰত গৈ আপোনাৰ ইয়াতে আপোনাৰ সাৰ্চ কৰিব EPFO সাৰ্চ কৰিব। সাৰ্চ কৰিলে আপুনি দেখা পাব তাতে প্ৰথমটো আহিব এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন। এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড যিটো আপোনাৰ অৰ্গেনাইজেশ্যন, এইটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন চাৰ্ট আহিব। এই চাৰ্টখনত আপুনি বিভিন্ন ধৰণৰ ইয়াতে অপশ্যন আছে, অপশ্যনবিলাক চাব পাৰে। তাতে আপুনি যিহেতু আমি কি কৰিম, আপোনাৰ একাউণ্টৰ পাছবুক যিটো আপোনাৰ একাউণ্টত কিমান পইচা জমা হৈছে, এইটো ক্ষেত্ৰত আপুনি যাবলৈ হ'লে আপোনাৰ যিটো আমাৰ আৱাৰ ছাৰ্ভিচ আছে, আমি দেখাই আছোঁ আৱাৰ ছাৰ্ভিচত আপুনি ক্লিক কৰিলে তাতে আপোনাৰ কেইবাটাও অপশ্যন আহিব, ফৰ এমপ্লয়িজ, ফৰ এমপ্লয়াৰ্ছ ইত্যাদি কৰি কেইবাটাও আপোনাৰ অপশ্যন আহিব। তাতে আপুনি যিটো প্ৰথম আপোনাৰ এমপ্লয়াৰ্ছ আছে, এমপ্লয়াৰ্ছটো ক্লিক নকৰিব। নেক্সট আপুনি এমপ্লয়িজ, যিহেতু এমপ্লয়িজত ক্লিক কৰিব, ফৰ এমপ্লয়িজ। ফৰ এমপ্লয়িজত ক্লিক কৰাৰ লগে লগে এখন চাৰ্ট আহিব। ইয়াতে আপোনাৰ চাৰ্টত আপোনাৰ যিটো ছাৰ্ভিচত আপোনাৰ আছে, ঠিক আছে, ছাৰ্ভিচত আপোনাৰ যিটো কেইবাটাও অপশ্যন আছে, মেম্বাৰ্ছ পাছবুক, মেম্বাৰ্ছ UN অনলাইন ছাৰ্ভিচ, OCS উমং, নো ইয়ৰ ক্লেইমছ, এইবোৰ বহুতবিলাক কিবি আছে। তাৰ আগতে আপোনাৰ যিহেতু আমাৰ একাউণ্ট চেক কৰিব লাগে, একাউণ্ট চেক কৰাৰ ক্ষেত্ৰত আপুনি মেম্বাৰ যিটো পাছবুক হয় ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে আপোনাৰ নতুন এটা এইদৰে কি হয় আপোনাৰ আহি যাব। যিহেতু মোৰ একাউণ্টৰ যিটো আপোনাৰ UAN কোড, এইটো মোৰ দিয়া আছে, ইয়াতে আপোনাৰ দি ল'ব। তাৰপিছত আপোনাৰ পাছৱাৰ্ড দিব। পাছৱাৰ্ড দিয়াৰ পিছত আপোনাৰ যিটো একাউণ্টৰ পাছৱাৰ্ড হয়, আপুনি যিটো এই UN একাউণ্ট থাকে, আপোনাৰ UN একাউণ্ট যিটো আপুনি লগ ইন কৰে, সেই পাছৱাৰ্ড দিব হা। পাছৱাৰ্ডটো দিয়াৰ পিছত আপোনাৰ যিটো ইয়াতে কেপচা আছে, কেপচাটো আপুনি ইয়াতে লিখিব লাগিব। আপোনাৰ NT কেপছ এতিয়া লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে এনেকুৱা এখন চাৰ্ট আহিব আপোনাৰ তাতে, ঠিক আছে। এতিয়া আপোনাৰ যিটো চাৰ্ট হয়, আপোনাৰ পাছবুকৰ যিটো ID হয়, এইটো আপোনাৰ দেখা পাইছে এইটো, ঠিক আছে, মই জুম কৰি দেখাইছোঁ, এইটো আপোনাৰ ID হয়। এতিয়া আপোনাৰ IDটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ছাইডত আপোনাৰ ইয়াতে কি হয়, অ'পেন, এই অ'পেনত ক্লিক কৰিব লাগিব। অ'পেনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছটো ইয়াতে যিটো আছে, যিহেতু মোৰ ইয়াতে ডাউনলোড কৰা আছে, মই এখন আপোনাৰ দেখাই দিছোঁ। এইটো ডাউনলোড হৈ আছে, হৈ যোৱাৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ আপোনাৰ এখন একাউণ্টৰ চাৰ্ট আহিব। ইয়াতে আপুনি সকলো ডিটেইলছ, আপোনাৰ লাষ্ট যিটো গ্ৰেণ্ড টোটেল লাষ্ট আপুনি ইয়াতে চাব পাৰে। গ্ৰেণ্ড টোটেলটো ইয়াতে দেখাই দিব, আপোনাৰ কিমান টকা জমা হৈছে ইয়াতে আপুনি জানিব পাৰিব, ঠিক আছে। গতিকে আজিলৈ ইমানতে, আৰু নেক্সট আপোনাৰ আপডেট যিবিলাক হয় আমি দি থাকিম। কেনেকৈ আপুনি অনলাইন যিটো এপ্লিকেশ্যন অনলাইন কেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব, আৰু কেনেকৈ আপোনাৰ জমা হ'ব, পইচাটো কিমান জমা হ'ব, কেনেকৈ কণ্ট্ৰিবিউশ্যন হয়, এইবিলাক আপোনাক পিছত জনাই আছোঁ। আজিলৈ ধন্যবাদ।